ইয়াত দাবী বিশেষকৈ আমি কৰি আছোঁ সিট ইন ডেমনষ্ট্ৰেশ্যন যেটো আমি আজি এই প্ৰগ্ৰামটো লোৱা হৈছে বিশেষকৈ যেটো নেকি আমাৰ কাৰ্বি আংলঙত কিছুমান ঠাইত কিছুমান জাগাত ধৰি লওক লাহৰিজান PRF এৰিয়াত য'ত নেকি ইলিগেল সেটলাৰ্ছ তাত বহি আছে বহাবাস কৰি আছে তেওঁলোকৰ মাটিৰ পটা নাই তেওঁলোকৰ কোনো ডকুমেণ্টছ নাই য'ত নেকি বহাবাস কৰি আছে তাতো আছে তাৰপিছতে আমি আকৌ দেখিলোঁ আমাৰ দলদৰে সেন্ট্ৰেল ৰিজাৰ্ভ ফৰেষ্টত তাত 2-3 হাজাৰ মান মানুহ তাত ইলিগেলি তাত সেটিং কৰি আছে তাত বহি আছে বহাবাস কৰি আছে যিবিলাকে নেকি কোনো কাউন্সিলৰ পৰা হওক বা ষ্টেটৰ পৰা হওক ইয়াত কোনো ডকুমেণ্টছ তাত তেওঁলোকৰ ওচৰত নাই কিন্তু তাত বহি আছে সেই বহি থকাবিলাকৰ কাৰণে আমি এভিকশ্যন কৰিব লাগে বুলি এই ধাৰণাটো আমি আজি ধৰা লৈছে আৰু আছে PGR VGR এৰিয়াত য'ত নেকি 3,000-4,000 মানুহ তাত ফেমিলি তাত যিটো সেটেল কৰি আছে তাত বহি আছে বহাবাস কৰি আছে তেওঁলোককতো আমি এভিকশ্যন কৰিব লাগে বুলি আজি এই ধাৰণাটো আমি লোৱা হৈছে বিশেষকৈ দেখা গৈছে আপোনালোকৰ লগত আজি এটা আঞ্চলিক ৰাজনৈতিক দল SDCও জইন কৰিছে হয় কৰিছে কি ক'লে কি ক'ব তেওঁলোকৰ লগত আমাৰ অলৰেডি এগ্ৰিমেণ্ট এটা আছে অল পাৰ্টি হিলছ কনফাৰেন্স লগতে ASDC আমি একেলগে কাম কৰি যাম বুলি আমাৰ এগ্ৰিমেণ্ট আছে আৰু এই কাম কৰি যোৱাটো আমি অট'নমাছ ষ্টেট যিটো আছে যিটো বিচাৰি আছে ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A অট'নমাছ ষ্টেট এই অট'নমাছ ষ্টেটটো পাব লাগে বুলি আমি জইনলি এগ্ৰিমেণ্ট কৰা আছে আৰু একেলগে আমি কাম কৰি যাম বুলি তাত সিদ্ধান্ত লোৱাৰ আছে আৰু তাতে অকল SSC বুলি নহয় আমাৰ KNCও আছে তাৰপিছত SSC ইউথ উইঙো আছে তাৰপিছত KSAও আছে তাৰপিছত আমাৰ দলটো আছে আমাৰ যিটো APHLC উইমেন উইং তেওঁলোকৰ আছে WKSA আছে আৰু কাৰ্বি আংলং ৰং আচাৰত ইয়াত জড়িত হৈ আছে আপোনাৰ মেমৰেণ্ডাম সাবমিশন আছে আমি এইটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM দিম